আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাই আজিৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছোঁ। ইয়াৰ আগৰবাৰ পৰমাত্মা প্ৰদত্ত জ্ঞানৰ আধাৰত স্থায়ী পবিত্ৰতাৰ বিষয়ে কোৱা হ'ল। আজি আপোনালোকৰ আগত আগবঢ়াবলৈ ওলোৱা পৰমাত্মাৰ জ্ঞানৰ আধাৰত প্ৰস্তুত কৰা বিষয়টো হৈছে মনৰ স্থায়ী সন্তুষ্টতা। সন্তুষ্টতা আত্মাৰ এক বিশেষ শক্তি, এক ডাঙৰ সম্পদ। সন্তুষ্টতা মানুহৰ জীৱনৰ এটা বিশেষতা, এটা বিশেষ গুণ, এক বিশেষ অলংকাৰ। সন্তুষ্টতা উন্নতিৰ এক সহজ সাধন, সফলতাৰ সহজ উপায়, সম্পূৰ্ণতাৰ লক্ষণ, সৰ্বগুণ ধাৰণৰ দৰ্পণ, আনন্দৰ আধাৰ, সৰ্বপ্ৰাপ্তিৰ স্বৰূপ। সন্তুষ্টতা সকলোকে স্নেহী বনোৱাৰ শ্ৰেষ্ঠ সাধন। সন্তুষ্টতাই প্ৰভু প্ৰিয়, লোকপ্ৰিয় আৰু স্বয়ংপ্ৰিয় কৰে। অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰায়। ই সকলো গুণৰ খনি আৰু সকলো গুণ আৰু শক্তিক নিজৰ ফাললৈ আকৰ্ষিত কৰিব পাৰে। সন্তুষ্টতা আত্মাৰ এক বিশেষ অনুভূতি। সন্তুষ্টতাৰ লক্ষণ হৈছে প্ৰসন্নতা আৰু ইয়াৰ ফল হৈছে অতীন্দ্ৰিয় আনন্দ। মানুহ সন্তুষ্ট হোৱা মানে হেপ্পী হোৱা, আনন্দিত হোৱা। এজন মানুহক সন্তুষ্ট বুলি কেতিয়া কোৱা হ'ব? যেতিয়া তেওঁৰ চাৰিওফালৰ ব্যক্তি, বস্তু, বাতাবৰণ আৰু পৰিস্থিতিয়ে তেওঁৰ মনত কোনো নিগেটিভ বা ব্যৰ্থ সংকল্প সৃষ্টি নকৰে। সন্তুষ্ট ব্যক্তিৰ মুখৰ চেহেৰাত ফুটি উঠে শান্তি আৰু প্ৰসন্নতাৰ চিন। এজন ব্যক্তিৰ চেহেৰা দেখিয়ে গম পোৱা যায় যে তেওঁ সন্তুষ্ট নে অসন্তুষ্ট, কাৰণ ফেচ ইজ দ্য মিৰৰ অৱ মাইণ্ড বুলি কোৱা হয়। সন্তুষ্টতা এক শক্তি যি চাৰিওফালৰ বাতাবৰণত বিয়পি পৰে। তেনেকৈ অসন্তুষ্টতাৰ ভাইব্ৰেশ্যন, প্ৰকম্পনো চাৰিওফালৰ বাতাবৰণত বিয়পি পৰে। সন্তুষ্ট আত্মাৰ কথা কোৱাৰ ধৰণ, ব্যৱহাৰ পাতি শান্ত, গাম্ভীৰ্যপূৰ্ণ আৰু মধুৰ হয়। য'ত সন্তুষ্টতা থাকে তাত ধৈৰ্য, সহ্য, শান্তি, আনন্দ আদি গুণবোৰ নিজে নিজে প্ৰত্যক্ষ হয়। সন্তুষ্টতাৰ স্থিতি পৰিস্থিতিৰ ওপৰত সদায় বিজয়ী হয়। সন্তুষ্ট আত্মাই ডাঙৰ ডাঙৰ পৰিস্থিতিক সৰু কৰি দিব পাৰে। সেইবাবে সন্তুষ্ট ব্যক্তি কেতিয়াও চিন্তিত নহয়। সন্তুষ্ট ব্যক্তি নিজে নিজৰ ওপৰত সন্তুষ্ট হৈ থাকে, আনকো সন্তুষ্ট কৰে আৰু ভগৱানো তেনে ব্যক্তিৰ প্ৰতি সন্তুষ্ট হয়। অৰ্থাৎ সন্তুষ্ট ব্যক্তিজন স্বয়ংপ্ৰিয়, লোকপ্ৰিয় আৰু প্ৰভুপ্ৰিয় হয়। সন্তুষ্ট ব্যক্তিয়ে ভাল বেয়া সকলোকে সমানে গ্ৰহণ কৰিব পাৰে। সন্তুষ্টতা মানে ষ্টেবিলিটি। পৰিস্থিতি যেনেকুৱাই নহওক কিয়, সন্তুষ্টতাই সাক্ষী দৃষ্টা হৈ স্বস্থিতিৰে সেই পৰিস্থিতিক সলাই পেলাব পাৰে। ইয়াৰ বিপৰীতে অসন্তুষ্ট মনৰ অৱস্থাত পৰিস্থিতিয়ে নিজৰ মতে ব্যক্তিজনৰ স্থিতি বনায়, অৰ্থাৎ প্ৰতিকূল পৰিস্থিতি এটাই অসন্তুষ্ট মনৰ ব্যক্তিজনৰ স্থিতিও দুখী, অশান্ত কৰি তোলে। বৰ্তমান সময়ছোৱাত দেখা যায় যে কোনো মানুহে সম্পূৰ্ণ সন্তুষ্ট নহয়, ধনীও নহয়, দুখীয়াও নহয়। ইয়াৰ পৰা ইয়াকে বুজা যায় যে টকা পইচা সন্তুষ্টতাৰ কাৰণ হ'ব নোৱাৰে। আমাক বস্তু, বৈভৱ, টকা পইচা, সা সম্পত্তি, ঘৰ দুৱাৰ, গাড়ী বাৰী আদি মেটেৰিয়েল প্লেজাৰে ৰিয়েল এণ্ড আল্টিমেট কণ্টেণ্টমেণ্ট, স্থায়ী সন্তুষ্টতা দিব নোৱাৰে। সেই বস্তুবোৰৰ পৰা খন্তেকীয়া সন্তুষ্টতা বা সুখহে পাব পাৰি। কিয় মানুহে এই বস্তুবোৰৰ পৰা স্থায়ী সন্তুষ্টতা পাব নোৱাৰে? পৰমাত্মা প্ৰদত্ত জ্ঞানৰ পৰা জানিব পৰা গ'ল যে ইয়াৰ কাৰণ হ'ল সুখ, শান্তি, আনন্দ, সন্তুষ্টতা এই সকলোবোৰ একোটা চৈতন্য শক্তি, যিবোৰ আমাৰ মনৰ ভিতৰত নিজে নিজে আমি তৈয়াৰ কৰিব লাগিব। বাহিৰৰ কোনো জড় বস্তুৱে আমাৰ মনৰ ভিতৰৰ এই চৈতন্য শক্তিবোৰ আমাক দিব নোৱাৰে। তেন্তে কিয় আমি এই ভৌতিক বস্তুবোৰৰ পাছত আমাৰ সুখ সন্তুষ্টতা বিচাৰি ঘূৰি ফুৰোঁ? ইয়াৰ কাৰণ হ'ল আমাৰ এটা ভুল বিশ্বাস, ৰং বিলিফ। সেই ভুল বিশ্বাসটো হৈছে আমাৰ মনৰ সন্তুষ্টতা
বাহিৰৰ বস্তু বা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল বুলি আমি বিশ্বাস কৰি সেই বিশ্বাসটো আমাৰ মনৰ কম্পিউটাৰটোত আমি আগতেই প্ৰগ্ৰেমিং কৰি থৈছোঁ যে আমি এইটো পালেহে বা এইটো হ'লেহে আমি সন্তুষ্ট হ'ম। অৰ্থাৎ আমাৰ মনৰ সন্তুষ্টতা আমি বাহিৰত আছে বুলি ধৰি লৈ বাহিৰৰ বস্তু বৈভৱ ব্যক্তি আৰু সম্বন্ধত সন্তুষ্টতা বিচাৰি থাকোঁ। আমাৰ মনৰ সন্তুষ্টতাও আমি চৰ্তযুক্ত কণ্ডিশ্যনেল কৰি পেলাইছোঁ। ইয়াৰ উপৰি ইচ্ছাই মানুহক সন্তুষ্ট হৈ থাকিবলৈ নিদিয়ে। ভৌতিক, দৈহিক, লৌকিক, সাংসাৰিক প্ৰাপ্তি কৰি আমি কেতিয়াও নিজকে সন্তুষ্ট কৰি ৰাখিব নোৱাৰোঁ। আৰু লাগে ভাৱটোৱে আমাক সন্তুষ্ট হৈ থাকিব নিদিয়ে। যি পাইছে সেয়া মানুহৰ বাবে সদায় কম হৈ লাগিলে তেওঁ কোটিপতি বা আৰবপতিয়েই নহওক কিয়। এজন মানুহে ভাবে তেওঁ এখন গাড়ী কিনিলে তেওঁ খুব সন্তুষ্ট হ'ব। তেওঁ গাড়ীখন কিনাৰ আগতেই এইটো সংকল্পৰে মনটো প্ৰগ্ৰেমিং কৰি থয় যে গাড়ীখন কিনিলে তেওঁ সন্তুষ্ট হ'ব। কাৰণ সেই বুলি তেওঁ বিশ্বাস কৰে। তেওঁ ভাবে গাড়ীখনে তেওঁক সন্তুষ্টতা দিব। গাড়ীখন কিনাৰ লগে লগে কিছু সময়ৰ বাবে বা কিছু দিনৰ বাবে তেওঁ সন্তুষ্ট হৈ থাকেও। কাৰণ তেওঁৰ মনটো সেইদৰে প্ৰগ্ৰেমিং কৰি থোৱা আছে। কিন্তু জড় গাড়ীখনে তেওঁক সন্তুষ্টতা প্ৰদান কৰিব নোৱাৰে। ইয়াৰ কাৰণ হৈছে সন্তুষ্টতা এটা চৈতন্য শক্তি, চৈতন্য অনুভৱ। কোনো জড় বস্তুৱে চৈতন্য শক্তি সৃষ্টি কৰিব নোৱাৰে। কিন্তু যদি তেনেকুৱাই হয় তেন্তে গাড়ীখন কিনোতে তেওঁ আনন্দ বা সন্তুষ্টতাটো কেনেকৈ অনুভৱ কৰিলে? ইয়াৰ কাৰণ হ'ল তেওঁৰ মনটোক আগতেই প্ৰগ্ৰেমিং কৰি থৈছিল যে গাড়ীখনে তেওঁক সন্তুষ্টতা দিব। যদি তেওঁৰ মনটো এইদৰে প্ৰগ্ৰেমিং কৰিলেহেঁতেন যে গাড়ীখন কিনিলে তেওঁৰ দিগদাৰ হ'ব, খৰচ বাঢ়িব, কাৰণ পেট্ৰলৰ দাম ইমান বেছি, ড্ৰাইভাৰ এজন ল'ব লাগিব, দৰমহা দিব লাগিব ইত্যাদি ইত্যাদি, তেতিয়াহ'লে কিন্তু তেওঁ মনত আনন্দ বা সন্তুষ্টতা নাপালেহেঁতেন। কিন্তু তেওঁ মনটো গাড়ীখনে আনন্দ বা সন্তুষ্টতা দিব বুলিহে প্ৰগ্ৰেমিং কৰিছিল। সেইবাবে এই প্ৰগ্ৰেমিংটোৱে তেওঁৰ মনত এটা আনন্দৰ, সন্তুষ্টতাৰ সংকল্প উৎপন্ন কৰিব। গাড়ীখনে নহয়, সেই সংকল্পৰ দ্বাৰা উৎপন্ন হোৱা আনন্দ তেওঁ কিছু সময়ৰ বাবে উপভোগ কৰিব। কিছু সময়ৰ বাবে তেওঁ আনন্দিত হ'ব। কিন্তু তাৰ পাছত কি হ'ব? গাড়ীখন মানুহজনৰ লগত বহুত বছৰলৈকে থাকিব পাৰে। কিন্তু তেওঁ সৃষ্টি কৰা আনন্দৰ বা সন্তুষ্টতাৰ সংকল্পটোৰ অনুভৱ তেওঁৰ মনত বেছি সময়লৈকে উৎপন্ন হৈ নাথাকে। সেইবাবে যদিও তেওঁ ভাবিছিল যে গাড়ীখন কিনিলে তেওঁ সন্তুষ্ট হৈ যাব, কিন্তু সেই সন্তুষ্টতা অলপ সময়ৰ বাবেহে তেওঁৰ মনত থাকিব পাৰিব। কাৰণ এই সন্তুষ্টতাটো প্ৰগ্ৰেমিং কৰি থোৱা আনন্দৰ সংকল্পটোহে উৎপন্ন কৰিছে, যিটো খন্তেকীয়া গাড়ীখনে কৰা নাই। প্ৰকৃততে গাড়ীখনে তেওঁক সন্তুষ্টতা দিয়া নাই। যদি দিলেহেঁতেন তেন্তে যিমান দিন গাড়ীখন তেওঁৰ লগত থাকিব তেওঁ সিমান দিনলৈ সন্তুষ্ট হৈ থাকিব পাৰিলে হয়। তেনেকৈ আমি যেতিয়া মন্দিৰলৈ যাওঁ তাত আমি শান্তি অনুভৱ কৰোঁ, কাৰণ মন্দিৰৰ ভাইব্ৰেশ্যনটো শান্তিৰ ভাইব্ৰেশ্যন। তাত কোনো হাই উৰুমি নাথাকে, কোনেও বিকাৰী ভাইব্ৰেশ্যন তাত নাথাকে। গতিকে মন্দিৰৰ ভাইব্ৰেশ্যনটো শান্তিৰ ভাইব্ৰেশ্যন। কিন্তু মন্দিৰত পোৱা সেই মনৰ শান্তিখিনি ঘৰলৈ ধৰি আনিব নোৱাৰোঁ। কাৰণ আমাৰ মনৰ শান্তিও আমি কণ্ডিশ্যনেল কৰি থৈছোঁ। আমাৰ মনত কণ্ডিশ্যন কৰি থোৱা আছে যে মন্দিৰতে আমি শান্তি পাম। যেনেকৈ কোনো জড় বস্তুৱে আমাক চৈতন্য অনুভূতি, আনন্দ, সন্তুষ্টতা আদি দিব নোৱাৰে, ঠিক তেনেকৈ কোনো চৈতন্য শক্তিয়েও আমাক কোনো জড় বস্তু দিব নোৱাৰে। যেনে ধৰক আমি যদি গাড়ীৰ দোকান এখনলৈ গৈ কওঁ মোৰ হাতত বহুত আনন্দ আছে, বহুত সন্তুষ্টতা আছে, তাৰে মই গাড়ী এখন কিনিব খুজিছোঁ, পাৰিম জানো? দিব জানো কোনোবাই? জড় বস্তু এটা কিনিবলৈ আমাক জড় টকা লাগিব। জড় আৰু চৈতন্য দুটা বেলেগ বস্তু। এই দুটাক আমি বেলেগে বেলেগে চেষ্টা কৰিব লাগিব। জড় বস্তুৰ বাবে আমি জড় বস্তু ব্যৱহাৰ কৰিব লাগিব, আৰু চৈতন্য বস্তু সুখ, শান্তি, প্ৰেম, আনন্দ, সন্তুষ্টতাৰ বাবে পৰম চৈতন্য শক্তি ব্যৱহাৰ কৰিব লাগিব। আমি দুটা বেলেগ বেলেগ কথা সানমিহলি কৰি দিওঁ।
সেইবাবে স্থায়ী সন্তুষ্টতা, আনন্দ এইবোৰ বিচাৰি নাপাওঁ। আমি সন্তুষ্টতা বা আনন্দৰ বাবে জড় বস্তু কিনো, ঘৰ বস্তুৰে ভৰি যাব, তথাপি স্থায়ী আনন্দ, সন্তুষ্টতা আমি নাপাম। আমি ভাবোঁ ধন ঘটিলে আনন্দ আহিব। ইয়াৰ এটা, ধনটো বাহিৰৰ বস্তু আৰু আনন্দ মনৰ ভিতৰৰ বস্তু। আমি এই দুইটাৰ বাবে বেলেগে বেলেগে চেষ্টা কৰিব লাগিব। আমি মনৰ ভিতৰৰ যিটোৱে আমাক আনন্দ সন্তুষ্টতা দিব পাৰে তালৈ কাণ নিদি বাহিৰৰটোত সম্পূৰ্ণ মন প্ৰাণ ঢালি দিওঁ, টকা ঘটিবলৈ লাগি যাওঁ। আমি যি ভাবিছোঁ যে বাহিৰৰ জড় বস্তুবোৰ ভৰপূৰ কৰিব পাৰিলে মনৰ ভিতৰৰ আনন্দ, শান্তি, সন্তুষ্টতা পাব পাৰিম, সেইটো আমাৰ এটা ভুল বিশ্বাস, ভুল মান্যতা, ৰং বিলিফৰ বাবে হৈছে। এতিয়ালৈকে আমি আমাৰ মনটোক প্ৰগ্ৰেমিং কৰি থৈছোঁ এইদৰে, মই বিচৰা মতে যদি কামটো নহয়, মই বিচৰা মতে যদি পৰিস্থিতিটো নহয়, তেন্তে মই অসন্তুষ্ট হ'ম আৰু মোৰ এই অসন্তুষ্টি মই খঙৰ দ্বাৰা প্ৰকাশ কৰিম। এতিয়া আমি আমাৰ মনৰ স্থায়ী সন্তুষ্টতা পাবলৈ হ'লে প্ৰথমে মনটোৰ প্ৰগ্ৰেমিংটো সলনি কৰিব লাগিব। এইদৰে কৰিব লাগিব, মই বিচৰা মতে বস্তুটো নাপাবও পাৰোঁ, কামটো মই ভবা মতে নহ'বও পাৰে, মই বিচৰা মতে পৰিস্থিতি সকলো সময়তে অনুকূল নহ'বও পাৰে, মই বিচৰা মতে নহ'লেও মই অসন্তুষ্ট নহওঁ, ৰিয়েক্ট নকৰোঁ, আপছেট নহওঁ, শান্তিৰে কাম ল'ম। ইয়াৰ পাছত এই প্ৰগ্ৰেমিংটো কৰ্মত আনিব লাগিব। ইয়াৰ বাবে মনোযোগ দিব লাগিব। ধৰক কাম কৰা মানুহ এজনে গিৰিহঁতজনক সুধিলে ৰাতি কি বনাব লাগিব, ভাত নে ৰুটি? গিৰিহঁতে ক'লে ৰুটি। দ্বিতীয় দিনা পুনৰ সুধিলে ৰাতি কি খাব? গিৰিহঁতে ক'লে ৰুটি। তৃতীয় দিনা আকৌ সুধিলে ৰাতি কি খাব? গিৰিহঁতে একেটা উত্তৰকে দিলে, ৰুটি। কিন্তু কাম কৰা মানুহজনে যেতিয়া একেটা প্ৰশ্নকে চতুৰ্থ দিনা সুধিলে ৰাতি কি খাব, ভাত নে ৰুটি? তেতিয়া গিৰিহঁতে ধমকি দি উঠিল, কি একেটা কথাকে বাৰে প্ৰতি সুধি আছ? মই ৰাতি ৰুটি খাওঁ বুলি তোক কিমানবাৰ ক'ব লাগে? কাম কৰা মানুহজনে তাৰ পাছত গিৰিহঁতক আৰু নুসুধে ৰাতি কি খাব বুলি, সি চিধাই ৰুটি বনাব। ঠিক তেনেকৈয়ে আমাৰ মন আৰু বুদ্ধি হৈছে কাম কৰা মানুহ আৰু আত্মা হৈছে গিৰিহঁত। আত্মাৰ ভিতৰতে মন, বুদ্ধি, সংস্কাৰ থাকে। এতিয়া আত্মাৰ ওচৰত দুটা সংস্কাৰ থাকিব, এটা খঙৰ, এটা শান্তিৰ, এটা ৰুটি, এটা ভাত। যেতিয়া আমি বিচৰা মতে কামটো নহয়, তেতিয়া মন আৰু বুদ্ধিয়ে মালিক আত্মাক সুধিব, এতিয়া কোনটো ব্যৱহাৰ কৰিম, খং নে শান্তি? যদি আমি আগতেই শান্তিৰ সংকল্পটো প্ৰগ্ৰেমিং কৰি থওঁ, তেন্তে আত্মাই ক'ব শান্তি। এনেকৈ দ্বিতীয় আৰু তৃতীয়বাৰ সোধাৰ পাছত যেতিয়া মন বুদ্ধিয়ে আত্মাৰ পৰা একেটা উত্তৰকে পাব, তেতিয়া চতুৰ্থবাৰ মন বুদ্ধিয়ে আত্মাক নুসুধাকৈয়ে তেনেকুৱা এটা পৰিস্থিতি উৎপন্ন হ'লে শান্তিৰ সংস্কাৰটো ব্যৱহাৰ কৰিব আৰু লাহে লাহে আমাৰ মনৰ পৰা খঙৰ সংস্কাৰটো আঁতৰি যাব। এটা কাম বাৰে বাৰে কৰি থাকিলে সেইটো সংস্কাৰলৈ পৰিণত হ'ব আৰু পিছৰ সংকল্পবোৰ সেই সংস্কাৰ অনুযায়ী উৎপন্ন হ'ব। এইদৰে আমাৰ মনৰ পৰা খং, হিংসা, ঘৃণা, ঈৰ্ষা আদি অৱগুণবোৰ আঁতৰাই লৈ তাৰ ঠাইত মৰম, সহানুভূতি, দয়া আদি দিব্য গুণবোৰ প্ৰগ্ৰেমিং কৰি ল'লে আৰু সেইবোৰ কৰ্মত আনিলে আমাৰ বেয়া সংস্কাৰবোৰ আঁতৰি যাব। জীৱনৰ সৰু সৰু কথাত যদি আমি সন্তুষ্ট হৈ থকাৰ অভ্যাস কৰিব পাৰোঁ, তেন্তে ডাঙৰ ডাঙৰ কথাটো আমি সন্তুষ্ট হ'ব পাৰিম। কাৰণ সদায় ঘটি থকা সৰু সৰু কথাবোৰত সন্তুষ্ট হৈ থকাৰ অভ্যাস কৰি থাকিলে আত্মাৰ শক্তি বাঢ়ি যাব আৰু সন্তুষ্টতা আমাৰ সংস্কাৰ হৈ যাব। কিছুমান মানুহ কেতিয়াও সন্তুষ্ট নহয়, লাগিলে আপুনি তেওঁৰ কাৰণে যিমানেই যি নকৰক। সেই মানুহবোৰৰ অসন্তুষ্টতাৰ সংস্কাৰ থাকে। তেনে মানুহক কোনেও সন্তুষ্ট কৰিব নোৱাৰে। তেনেকুৱা মানুহবোৰক এওঁক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰি বুলি এৰি দিব নালাগে। তেওঁলৈ বচন বা কৰ্মৰে নহয়, কাৰণ তেওঁ বচন বা কৰ্মৰ দ্বাৰা সন্তুষ্ট হোৱা মানুহ নহয়। মনেৰে তেওঁলৈ সন্তুষ্টতাৰ ভাইব্ৰেশ্যন দি থাকক, এদিন নহয় এদিন দেখিব তেওঁ সন্তুষ্ট হৈছে। আমি নিজক কেতিয়া সম্পূৰ্ণ সন্তুষ্ট বুলি ক'ব পাৰিম, অৰ্থাৎ সম্পূৰ্ণ সন্তুষ্টতাৰ চাৰ্টিফিকেটখন পাবলৈ আমাক 3খন চাৰ্টিফিকেট লাগিব।
প্ৰথমখন নিজে নিজৰ ওপৰত সন্তুষ্ট হ'ব লাগিব। 2 নম্বৰ অন্য আপোনাৰ ওপৰত সন্তুষ্ট হ'ব লাগিব। আপোনাৰ পৰা যেতিয়া সন্তুষ্টতাৰ ভাইব্ৰেশ্যন অন্যলৈ যাব, অন্যও আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপোনাৰ সন্তুষ্টতাই আনক আপোনাৰ প্ৰতি সন্তুষ্ট কৰাব। 3 নম্বৰ পৰমাত্মা আপোনাৰ ওপৰত সন্তুষ্ট হ'ব লাগিব। সন্তুষ্টমণি আত্মাৰ ওপৰত পৰমাত্মাও সন্তুষ্ট। অৰ্থাৎ আপুনি নিজে নিজৰ ওপৰত সম্পূৰ্ণ সন্তুষ্ট হ'ব পাৰিলে বাকী দুখন চাৰ্টিফিকেট পাবলৈ বিশেষ অসুবিধা নহয়। এই 3খন চাৰ্টিফিকেটে আপোনাক সম্পূৰ্ণৰূপে সন্তুষ্টমণি আত্মা বুলি স্বীকৃতি দিব। মানুহ অসন্তুষ্ট কেতিয়া হয়? যেতিয়া বিচৰা মতে কামটো নহয়, বিচৰা মতে বস্তুটো নাপায় বা ভবা মতে আশা কৰা মতে কাৰোবাৰ আপোনাৰ প্ৰতি ব্যৱহাৰ প্ৰতি নহয়, তেতিয়াই মনলৈ অসন্তুষ্টতা আহে। এইবিলাকৰ পৰা বাচি থাকি সন্তুষ্ট হ'বলৈ আমাৰ মাইণ্ডছেটটো কি কৰিব লাগিব সেই কথা ইতিমধ্যে কোৱা হ'ল। ইয়াৰ উপৰিও আমি নিজকে সন্তুষ্ট কৰি ৰাখিবলৈ হ'লে কেইটামান কথা সদায় মনত ৰাখিব লাগিব। তাৰে প্ৰথমটো হৈছে, প্ৰথমতে আমি পৰমাত্মা প্ৰদত্ত এই সত্য জ্ঞানটো মনত স্থিত কৰি ল'ব লাগে যে আমি আমাৰ পূৰ্বজন্মৰ কৰ্মফল অনুসৰিহে ইটাৰনেল ৱৰ্ল্ড ড্ৰামাখনত এই জীৱনটো, এই অভিনয়টো বা এই ভাগ্যখন পাইছোঁ। তাত আমি সন্তুষ্ট হৈ থাকিব লাগে। লগতে এইটো ভাবিব লাগে যে মই যি পাৰ্ট পাইছোঁ, যি ভাগ্য পাইছোঁ, সেয়া আন বহুততকৈ ভাল। আৰু ড্ৰামাখনে মোক যিটো অভিনয় কৰিবলৈ দিছে সেইটো মোতকৈ আন কোনেও ভালকৈ কৰিব নোৱাৰে। আমাৰ সন্তুষ্টতা কেতিয়া নাইকিয়া হয়? যেতিয়া আমি আমাৰ নিজৰ ভাগ্যখন আনৰ লগত তুলনা কৰোঁ। যেতিয়া মই ভাবোঁ যে মই যি পাইছোঁ সেয়া অন্যৰ তুলনাত বহুত কম হৈছে, তেতিয়া মোৰ ওচৰত যি থাকে তাৰ সন্তুষ্টিও নাইকিয়া হয়। সেইবাবে আমি এটা মন্ত্ৰ সদায় জপি থাকিব লাগে যে মই যি পাইছোঁ সেয়া অন্য বহুতে পোৱা নাই, মই যি পাইছোঁ বহুত পাইছোঁ। সদায় নিজৰ ওপৰত সন্তুষ্ট হৈ থাকিব লাগে, কাৰণ আপোনাৰ ভাগ্যখন আপোনাৰ নিজৰ কৰ্মৰ দ্বাৰা ৰচিত হৈছে। আপোনাৰ আগৰ জন্মত আপুনি আমাৰ আগৰ জন্মবোৰত আমি যি কৰ্ম কৰিছোঁ সেই কৰ্মফল হিচাপে আমি আমাৰ ভাগ্যখন নিজে ৰচনা কৰিছোঁ, অন্যই ৰচনা কৰা নাই। সেইকাৰণে আমাৰ ভাগ্যখনৰ ওপৰত আমি অসন্তুষ্ট হৈ থকাৰ কোনো যুক্তিয়েই নাই। ধৰক এটা অফিচত চকীদাৰটোৱে কেতিয়াও কমপ্লেইন কৰিব নোৱাৰে যে তাৰ দৰমহাটোতকৈ তাৰ বছৰ দৰমহাটো ইমান বেছি কিয়। ঠিক তেনেকৈ আমি আমাৰ ভাগ্যখন অন্যৰ লগত তুলনা কৰাৰ কোনো যুক্তিয়েই নাই। দ্বিতীয়তে, অন্যৰ পৰা আমি কোনো আশা কৰিব নালাগে, কাৰণ অন্য এজনে কি কৰিব সেইটো তেওঁৰ নিৰ্ণয়। আমি যদি ভাবোঁ তেওঁ এনেকুৱা হ'ব লাগে, তেওঁ তেনেকুৱা কৰিব লাগে, আৰু তেওঁ যদি নকৰে, কাৰণ আমি বিচাৰিলে যে তেওঁ কৰিব সেইটো নহয়, তেতিয়া যিমানবাৰ আনৰ পৰা কিবা এটা আশা কৰি, ব্যৱহাৰেই হওক বা টকা পইচাই হওক বা চৰিত্ৰ পৰিৱৰ্তনেই হওক, সিমানবাৰ আমাৰ মনৰ সন্তুষ্টতা নাইকিয়া হ'ব। প্ৰত্যেক ব্যক্তিয়ে নিজৰ সংস্কাৰ আৰু মনৰ ভাৱনাৰ দ্বাৰা কাৰ্য কৰে। সেইবাবে আমি তেওঁক বুজাব পাৰোঁ যে তেওঁ এনেকুৱা হ'ব লাগে, কিন্তু জোৰ কৰিব বা আশা কৰিব নালাগে। সেইবাবে কাৰোৰ পৰা আমাৰ আশা ৰাখিব নালাগে, কাৰণ আশা ৰাখিলে আমাৰ সন্তুষ্টতা, যিমান আমি আশা কৰিম লোকৰ পৰা, সিমানে আমাৰ মনৰ সন্তুষ্টতা নাইকিয়া হোৱাৰ চান্স থাকে। তৃতীয়তে, ইচ্ছাই মানুহক সন্তুষ্ট হৈ থাকিবলৈ নিদিয়ে। সেইবাবে ইচ্ছা, বিশেষকৈ এনেকুৱা এটা ইচ্ছা মনত পুহিব নালাগে যিটো মোৰ সমৰ্থতাৰ বাহিৰত। মানুহৰ লক্ষ্য, উদ্দেশ্য, আশা আকাংক্ষা থাকিব লাগে, কিন্তু এটা সন্তুষ্ট মন লগত লৈহে এইবোৰ মনত ৰাখিব লাগে। প্ৰাপ্তিৰ ইচ্ছাই আমাক দাপৰৰ পৰা 63 জনম কিমান দুখ দিলে। সেইবাবে প্ৰাপ্তিৰ কোনো ইচ্ছা ৰাখিব নালাগে। ড্ৰামাখনত যেনেকৈ লিখা আছে সেইমতে আমি পাম, তাৰ অলপমানো ইফাল সিফাল নহয়। আৰু এটা কথা, অন্য এজন ব্যক্তিৰ পৰা যদি কিবা এটা পাওঁ, সেয়া প্ৰথম কথা হ'ল অল্পকালৰ প্ৰাপ্তি হ'ব, অলপ সময়ৰ কাৰণে পাম। আৰু দ্বিতীয়তে, অন্যৰ পৰা আপুনি যি সাংসাৰিক, ভৌতিক, পাৰ্থিৱ যি পাইছে সেয়া এনেই পোৱা নাই। সেই সকলোবোৰ কোনোবা এটা নহয় কোনোবা এটা জন্মত আপুনি সেইবোৰ ঘূৰাব লাগিব। তেনে ক্ষেত্ৰত তেনে প্ৰাপ্তিলৈ কি ইচ্ছা, কি আশা? সেইবাবে পৰমাত্মাই
আমাক আধ্যাত্মিক প্ৰাপ্তিৰ ৰাস্তা দেখুৱাইছে, যাৰ দ্বাৰা যি সন্তুষ্টতা পাম তাক আকৌ কাৰো ওচৰত ঘূৰাব নালাগে। আধ্যাত্মিক প্ৰাপ্তিৰ দ্বাৰা সন্তুষ্ট হ'বলৈ পৰমাত্মাই আমাক ৰাজযোগৰ দ্বাৰা কেনেকৈ স্থায়ী সন্তুষ্টতা পাব পাৰি তাক শিকাইছে। আত্মাই পৰমাত্মাৰ লগত লগোৱা যোগ অৰ্থাৎ ৰাজযোগৰ দ্বাৰা পৰমাত্ম শক্তি প্ৰাপ্ত কৰিব পাৰে আৰু এই শক্তিৰ দ্বাৰা মানুহে স্থায়ী সন্তুষ্টতা পাব পাৰে। কলিৰ শেষত 100 বছৰীয়া সংগম যুগত পৰমাত্মা এই ধৰালৈ নামি আহে আমাক পূৰ্ণ প্ৰাপ্তি কৰাবলৈ, অবিনাশী প্ৰাপ্তি কৰাবলৈ। যি আত্মা বৰ্তমান এই সংগম যুগত সন্তুষ্ট হৈ থাকিব পাৰিব, সেই আত্মাহে সত্য ত্ৰেতাত সম্পূৰ্ণৰূপে সন্তুষ্ট হ'ব। সেইবাবে আমি সত্য ত্ৰেতাত বা গোটেই কল্পটোতে সম্পূৰ্ণৰূপে সন্তুষ্ট হ'ব, যি এই সময়টোত সন্তুষ্ট হ'ব পাৰিব। সেইবাবে আমি আমাৰ মনত সন্তুষ্টতাৰ স্থিতি এতিয়াই বনাব লাগিব। অসন্তুষ্টতাৰ কাৰণ হ'ল অপ্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ কাৰণ হ'ল অপবিত্ৰতা। আৰু এই অপবিত্ৰতা আমাৰ অন্য জনমবোৰতো অপ্ৰাপ্তিৰ কাৰণ হ'ব। সেইবাবে আমি এইটো জন্মতে সন্তুষ্ট হ'ব পাৰিব লাগিব। চতুৰ্থত, সকলোকে আপুনি দি যোৱাৰ সংস্কাৰ সৃষ্টি কৰক। কাৰোবাৰ লোৱাৰ কথা মনলৈ নানিব। আপুনি ভৌতিক বস্তু দিব নোৱাৰিলেও নাই, অন্তৰৰ পৰা ধন্যবাদ আৰু শুভ ভাৱনা, শুভকামনা দি যাওক, চাব আপোনাৰ মন সন্তুষ্টতাৰে ভৰি পৰিছে। পঞ্চমত, আপুনি সন্তুষ্টতা লাভ কৰিবলৈ হ'লে সদায় হাঁহি থাকক, হৰ্ষিত মনেৰে থাকক, প্ৰসন্নচিত হ'ব লাগিব, প্ৰশ্নচিত নহয়, তেন্তে আপুনি সন্তুষ্ট চিত হ'ব। তাৰমানে আপুনি প্ৰসন্নচিত হ'লে সন্তুষ্ট চিত হ'ব, সন্তুষ্ট চিত হ'লে প্ৰসন্নচিত হ'ব। সকলো কথাতে ফুল ষ্টপ লগাব পাৰিব লাগিব। কোনো কথাত ব্যৰ্থ বা নেগেটিভ সংকল্প উৎপন্ন হ'বলৈ নিদি ফুল ষ্টপ লগাই দিব পাৰিলে আপুনি সন্তুষ্ট হ'ব পাৰিব। ষষ্ঠত হৈছে একচেপ্টেঞ্চ। সন্তুষ্টতা প্ৰাপ্ত কৰিবলৈ হ'লে আপোনাৰ একচেপ্টেঞ্চ পাৱাৰটো বাঢ়িব লাগিব। যি যেনেকুৱাই নহওক সেই হিচাপে গ্ৰহণ কৰিব পাৰিব পৰা শক্তি আপোনাৰ থাকিব লাগিব। তেতিয়া আপুনি সন্তুষ্টতা লাভ কৰিব পাৰিব। সপ্তমত, আমি সন্তুষ্টতা পাবলৈ হ'লে মানুহৰ দোৱা বা আশীৰ্বাদ জমা কৰি যাব লাগিব। যেতিয়া আমি কাৰোবাৰ উপকাৰ এটা কৰোঁ, তেতিয়া আমি দোৱা বা আশীৰ্বাদ পাওঁ। যিমান আমি আশীৰ্বাদ পাম, সিমান আমাৰ মন সন্তুষ্ট হ'ব, প্ৰসন্ন হ'ব, আনন্দিত হ'ব। সেইবাবে জীৱনত যেতিয়াই উচিত অৰ্থত সুবিধা পাওঁ কাৰোবাৰ হকে কিবা এটা কৰিবলৈ, সেই সুবিধাটো হেৰুৱাব নালাগে। সেইবাবে যেতিয়াই সুবিধা পাওঁ ভাল কৰ্ম, পুণ্য কৰ্ম কৰি যাব লাগে আৰু দোৱা জমা কৰি যাব লাগে। আশীৰ্বাদৰ এটা ডাঙৰ শক্তি আছে, যি আপোনাক সফল আৰু সন্তুষ্ট কৰে। আমি যদি স্বাধীনতা আন্দোলনখন বিশ্লেষণ কৰোঁ, তেতিয়া দেখিম যে মহাত্মা গান্ধীয়ে কেনেকৈ কোনো সামৰিক শক্তি ব্যৱহাৰ নকৰাকৈ কেৱল অনশন সত্যাগ্ৰহ কৰি ইংৰাজৰ নিচিনা ইমান হাৰ্ড, ইমান শক্তিশালী জাতি এটাক পৰাজয় কৰিব পাৰিলে। তাৰ আন ফেক্টৰো আছে। ফেক্টৰৰ লগতে এটা ফেক্টৰ হ'ল মহাত্মা গান্ধীৰ ওচৰত সমগ্ৰ ভাৰতবাসীৰ আশীৰ্বাদ আছিলে, দোৱা আছিলে। সেই দোৱাই মহাত্মা গান্ধীক তেওঁৰ কাৰ্যত সফল কৰিলে আৰু আনন্দিত কৰিলে। ডাক্তৰ এজনে তেওঁৰ পেচেণ্ট এজনক যেতিয়া বচাৰ কোনো চান্স নেদেখে, আশা নেদেখে, তেতিয়া এটেণ্ডেণ্টক কয় যে এতিয়া আপোনালোকে, সাধাৰণতে এইটো কথা কয় যে এতিয়া আপোনালোকে ভগৱানক ভাবক। অৰ্থাৎ দাৱায়ে যিটো কৰিব নোৱাৰে সেইটো দোৱায়ে কৰে বুলি কয়। অকল ভগৱানৰে নহয়, মানুহৰ আশীৰ্বাদে মানুহক সফল কৰে আৰু সন্তুষ্ট কৰে। মানুহে কয়, যদি আমাৰ কোনো ইচ্ছা, আশা, আকাংক্ষা একো নাথাকে, আমি কেনেকৈ আগবাঢ়িম? সন্তুষ্ট হৈ থকা মানে কোনো আশা, আকাংক্ষা নথকা বা এম্বিশ্যন নথকা, জীৱনৰ লক্ষ্য উদ্দেশ্য নথকা, এইবোৰ নুবুজায়। আমাৰ লক্ষ্য, উদ্দেশ্য, আশা, ইচ্ছা সকলো থাকিব পাৰিব, কিন্তু এটা সন্তুষ্ট মন লৈহে আমি আমাৰ লক্ষ্যৰ ফালে আগবাঢ়িম। ইচ্ছা, আশা, আকাংক্ষা, লক্ষ্য এইবোৰ থাকিব পাৰে, কিন্তু এইবোৰৰ ওপৰত কোনো নেগেটিভ সংকল্প চলাব নালাগে।
এইটো মোৰ লক্ষ্য বা এম্বিশ্যন আছে, ইয়াক পাবলৈ মই যথাসাধ্য চেষ্টা কৰিম, কিন্তু যদি কেনেবাকৈ নহয় মই অসন্তুষ্ট নহওঁ। এতিয়াও মই সন্তুষ্ট, সেইটো হ'লে ভাল, কিন্তু নহ'লেও মই মোৰ মনৰ সন্তুষ্টতা নেহেৰুৱাওঁ। সেইটো মনোবল, সেইটো পজিটিভিটি, সেইটো স্পিৰিট থাকিব লাগিব স্থায়ী সন্তুষ্টতা পাবলৈ। বৰ্তমান আমাৰ যি আছে তাত আমি সন্তুষ্ট, তাৰ ওপৰত আমাৰ কোনো কমপ্লেইন নাই। যিখিনি আমি পাইছোঁ তাৰ ওপৰত আমাৰ কমপ্লেইন কোনো নাই, তাত আমাৰ কোনো নাকাৰাত্মক সংকল্প চলা নাই। আমি মাত্ৰ আৰু এচিভ কৰিব বিচাৰিছোঁ আৰু আগবাঢ়ি যাম, কিন্তু এটা সন্তুষ্ট মন লগত লৈহে। সন্তুষ্টতা মানুহৰ এটা ডাঙৰ সম্পদ। পূৰ্বজন্মৰ কৰ্মফল আৰু সংস্কাৰ অনুসৰি আমি সকলোৱে বেলেগ বেলেগ একোটা জীৱন পাওঁ। কিছুমান ধনী, কিছুমান দুখীয়া, কিছুমান শাৰীৰিকভাৱে ৰোগীয়া আৰু কিছুমান মানসিকভাৱে আক্ৰান্ত জৰ্জৰিত। কিন্তু যেনেকুৱাই আমাৰ জীৱন নহওক কিয়, আমি যদি ওপৰত উল্লেখ কৰা পৰমাত্মাৰ দ্বাৰা প্ৰাপ্ত হোৱা জ্ঞানখিনি ধাৰণ কৰোঁ আৰু আমাৰ মাইণ্ডছেটটো ওপৰত কোৱা মতে প্ৰগ্ৰেমিং কৰি লওঁ আৰু আমি পৰমাত্মা প্ৰদত্ত ৰাজযোগৰ নিয়মীয়া অভ্যাস কৰিব পাৰোঁ, তেন্তে আমি আমাৰ মনৰ স্থায়ী সন্তুষ্টতা উপভোগ কৰিব পাৰিম। আজি আপোনালোকৰ আগত স্থায়ী সন্তুষ্টতা মানুহে কেনেকৈ লাভ কৰিব পাৰে তাক পৰমাত্মাৰ জ্ঞানৰ আধাৰত কোৱা হ'ল। অতি সোনকালে আপোনালোকৰ আগলৈ আহি আছোঁ পৰমাত্মা প্ৰদত্ত জ্ঞানৰ আধাৰত প্ৰস্তুত কৰা আন এটা বিষয়ৰ সৈতে। ওম শান্তি।